নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকক মই কথা দিছিলোঁ যে আমি টেক কুৱেশ্যনৰ ওপৰত 100টা এক্সাম্পল আমি আলোচনা কৰিম বুলি কথা দিছিলোঁ গতিকে লৈ আনিছোঁ আপোনালোকৰ কাৰণে 100টা টেক কুৱেশ্যন আৰু আপোনালোকৰ কাৰণে কিছুমান কনটেক্টেড ফৰ্ম আমি চাৰ্ট এটা দেখাইছোঁ আপোনালোকৰ সুবিধাজনক হ'ব আমি ইতিমধ্যে আলোচনা কৰি গোটেইখিনি নিয়ম নীতি আমি আলোচনা কৰিছোঁ আপোনালোকে গমে পাই আমি 100টা কুৱেশ্যন থুলমূলকৈ আলোচনা কৰি আপোনালোকে নিজে বুজি ল'ব পাৰিব আৰামছে আপোনালোকৰ কনচেপ্ট সম্পূৰ্ণ ক্লিয়াৰ হৈ যাব 100টা কুৱেশ্যন আলোচনা কৰোঁতে আৰু বাহিৰৰ কুৱেশ্যন আপোনালোকে বাহিৰৰ একো চাব দৰকাৰ নাই বুলি ভাবোঁ যেহেতু 100টা কুৱেশ্যন আপোনালোকৰ কভাৰ হৈ গ'লে আপোনাৰ সম্পূৰ্ণ কনচেপ্ট ক্লিয়াৰ হৈ যাব আৰু আগৰ ভিডিঅ'টো আৰু এইটো ভিডিঅ' আপোনালোকে কম্বাইন কৰি চাব সম্পূৰ্ণ কনচেপ্ট ক্লিয়াৰ হৈ যাব আৰু যিকেইটা নতুন আহিছে চেনেলটোলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব বেল আইকন টিপি থ'ব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব গতিকে আমি আৰম্ভ কৰোঁ আজি আপোনালোকৰ চাৰ্ট এটা লৈ আনিছোঁ যিটো কণ্টেক্টেড ফৰ্মৰ ভাৰ্বৰ লগত নট যোগ হৈ যিটো শ্বৰ্ট ফৰ্ম সৃষ্টি হয় সেইটো লৈ আনিছোঁ যিহেতু এইটো আমাৰ কিহৰ কাৰণে ইম্পৰ্টেণ্ট আমি টেক কুৱেশ্যন বনাবৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট গতিকে আপোনালোকে দেখি পাইছে এইখিনিতে কি আছে কি নাই এইখিনিতে ডু নটৰ শ্বৰ্ট ফৰ্মটো আমাৰ ডণ্ট হৈ যাব ডাজ নটৰটো ডাজেণ্ট হৈ যাব ডি নটৰটো ডিডণ্ট হৈ যাব এম আই নটৰটো আৰ্ণ্ট হৈ যাব এম নট কেতিয়াও নহয় টেক কুৱেশ্যনত গতিকে গোটেইখিনি দিয়া আছে আপোনালোকে পঢ়ি নিজে ল'ব পাৰিব এইটো আমি প্ৰত্যেকটো পঢ়ি শুনাই গৈ থাকিলে ভিডিঅ'টো বহুত দীঘল হৈ যাব গতিকে আপোনালোকে নিজে পঢ়ি ল'ব আৰু কেইটামান উচ্চাৰণত পাজল লাগিব পাৰে গতিকে আপুনি উচ্চাৰণ কৰি দিছোঁ আপোনালোকৰ কাৰণে চেল নটৰটো চেণ্ট হ'ব চেণ্ট বুলি উচ্চাৰণ কৰোঁ ৱেৰ নটৰটো ৱেণ্ট হ'ব কৰে উইল নটৰটো ৱণ্ট বুলি উচ্চাৰণ কৰোঁ কেন নট কাণ্ট হ'ব শ্বুড নটৰটো ষ্টুডেণ্ট হ'ব উড নটৰটো উডণ্ট হ'ব কুড নটৰটো কুডণ্ট হ'ব মে নটৰটো মেণ্ট হ'ব মাইট নটৰটো মাইথেণ্ট হয় অ নটৰটো অথেণ্ট হয় আৰু মাছ নটৰটো মাছেণ্ট হয় গতিকে উচ্চাৰণবোৰ আপোনালোকে চাই ল'ব পাৰে গুগলতো চাই ল'ব পাৰে ভালকৈ গতিকে আমি প্ৰথম কুৱেশ্যনৰ পৰা আৰম্ভ কৰোঁ এক্সাম্পলৰ পৰা আপোনালোকক বুজাই যাম আপোনালোকে প্ৰত্যেকটো কুৱেশ্যন বুজাই যাওঁতে আপোনালোকক 100টা কুৱেশ্যন বুজাই যাওঁ আপোনাৰ কি হৈ যাব বহুত দীঘল হৈ যাব গতিকে কিছুমান কুৱেশ্যন বুজাম আপোনালোকক খুব ইম্পৰ্টেণ্ট পইণ্টবোৰ গতিকে নিজে বুজি পাবলৈ সক্ষম হ'ব নিশ্চয় যদি বুজি নাপায় কমেণ্ট কৰি জনাব মই নিশ্চয় আপোনালোকক বুজাবলৈ চেষ্টা কৰিম গতিকে বলক আমি আৰম্ভ কৰোঁ এক্সাম্পলবোৰ গতিকে দুটাকৈ কুৱেশ্যন আমি আলোচনা কৰিম আৰু খুবেই ইম্পৰ্টেণ্ট টেটৰ চিলেবাছতো যিহেতু আছে আপোনাৰ ডেইলি লাইফ স্পিকিং ইংলিছতো খুবেই ইম্পৰ্টেণ্ট টেক কুৱেশ্যন গতিকে আলোচনা কৰিম ইয়াত প্ৰথম কুৱেশ্যনটো দিয়া আছে আই এম এ চলজাৰ কি হ'ব ইয়াৰ আৰ্ণ্ট আই হ'ব আই এমৰ কেতিয়াও আই এম নট বুলি নহয় বুলি আমি শিকি আহিছোঁ গতিকে আৰ্ণ্ট হৈ যাব আৰু নেক্সটটো আছে ইউ আৰ বিজি বুলি আহিছে ইউ আৰ বিজি আৰ্ণ্ট হ'ব ইয়াৰ আৰ আছে ইউ টু ইউ আছে ইয়াৰ লগত নট হ'ব কিয় নট হ'ব এইটো এটা পজিটিভ ষ্টেটমেণ্ট গতিকে ইয়াৰ টেগটো নিগেটিভ হ'ব ঠিক আছে হি ইজ ৱৰ্কিং টুমৰো ইজ নটৰ শ্বৰ্ট ফৰ্ম ইজেণ্ট হৈ যাব গতিকে হি টু হিয়ে আহিছে এইটো অক্সিলাৰী ভাৰ্ব এইটো এটা পজিটিভ ষ্টেটমেণ্ট গতিকে নিগেটিভ টেগ হৈছে ঠিক আছে বুজি পাইছে নিশ্চয় দে ৱৰ্ক টুগেডাৰ ডণ্ট দে হ'ব এ ফিউ পিপল নিউ দ্য ট্ৰুথ ডিডণ্ট দে হ'ব এ লিটিল ৱৰ্ক হেজ বিন ডান হেজেণ্ট ইট হ'ব লিটিল ৱৰ্কৰ কথা কৈছে ইট আহি যাব আমাৰ ছাবজেক্টটো টেক কুৱেশ্যনৰ ছাবজেক্টটো ইট আহি যাব আৰু এই ফিউ পিপলৰ কথা কৈছে গতিকে ফিউ পিপল বুলি ক'লে কিছুমান মানুহৰ কথা কৈছে দে আহি যাব ছাবজেক্টটো আৰু এইটো যিহেতু কিহত আছে পাষ্ট টেন্সত আছে গতিকে ডিড আহি গৈছে ডিডণ্ট হৈছে ঠিক আছে ছেম ইজ এন অফিচাৰ এইটো দিয়া আছে ছেম ইজ এন অফিচাৰ দিয়া আছে কি হ'ব এইটো ইজটো অক্সিলাৰী ভাৰ্ব আছে ইজ আছে নটটো আহি যাব আমাৰ এইটো যিহেতু পজিটিভ চেণ্টেন্স টেগটো নিগেটিভ হ'ব নট ইজ নটৰ শ্বৰ্ট ফৰ্ম কি হৈ যাব ইজেণ্ট হৈ যাব ইজেণ্ট হি আহিছে ছেম যিহেতু নাউন হয় নাউন আমি টেক কুৱেশ্যনৰ ছাবজেক্ট হিচাপে বহাব নোৱাৰোঁ প্ৰনাউনটো বহাব লাগিব ছেম যিহেতু ছেমৰ প্ৰনাউনটো কি আহিব হি আহিব ঠিক আছে চিম্পল দে লিভ ইন ইণ্ডিয়া ডণ্ট দে হ'ব হি কেন হেল্প কাণ্ট হি হ'ব যিহেতু কেন আছে কেনৰ লগত নট যোগ হৈছে কেন নট শ্বৰ্ট ফৰ্ম হৈছে কাণ্ট হি আহিছে ঠিকে আছে নিশ্চয় ইজি আপোনালোকে ইজিয়ে পাইছে যিহেতু বুজোৱাবোৰ আপোনালোকে ভালদৰে শুনি আহিছে নিশ্চয় ইট ৱাজ কল্ড য়েষ্টাৰডে ৱাজেণ্ট ইট হ'ব ৱাজ আছে আৰু ইটটো ঠিকে আছে ৱাজৰ লগত নট হৈছে ৱাজেণ্ট ইটে আহিছে ঠিক আছে নেক্সট কুৱেশ্যন আমি চাম নেক্সট এক্সাম্পল আই ইট এ মেংগো ডণ্ট আই হ'ব হি ৰট এ লেটাৰ ডিডণ্ট হি হ'ব চি ৱেণ্ট টু দ্য পাৰ্টি ডিডণ্ট চি হ'ব হি ইজ এ ডক্টৰ ইজেণ্ট হি হ'ব ইউ ৱৰ্ক ইন এ বেংক ডণ্ট ইউ হ'ব দে হেভ গান এৱে ফৰ উইক হেভেন দে হ'ব হি ইটছ মিট ডাজেণ্ট ইট হ'ব আপোনালোকে দেখি পাইছে ডাজ আহিব ইয়াত 17 নম্বৰ কুৱেশ্যনটোত হি ইটছ আছে কি যিহেতু সেইড ডেট ডিডণ্ট চি হ'ব সেইড আছে যিহেতু সেইড পাষ্ট ফৰ্মত আছে সেইড মানে কি পাষ্ট ফৰ্মত আছে আৰু কি হয় আপোনালোকৰ কাৰণে মই কৈ আছিলোঁ আপোনালোকক কি সেইডটো ইয়াত অক্সিলাৰী ভাৰ্ব নাই ইজ আৰ এইবোৰ নাই যিহেতু ডাইৰেক্ট মেইন ভাৰ্ব আহিছে মেইন ভাৰ্ব যদি এনেকুৱা আহে কি হয় এইটো মেইন ভাৰ্ব ডাইৰেক্ট আহি গৈছে এইবোৰত যদি এনেকুৱা মেইন ভাৰ্ব ডাইৰেক্ট আহি যায় অক্সিলাৰী ভাৰ্ব নাথাকে মেইন ভাৰ্ব আহি গ'লে কি হয় আপোনালোকৰ ডু হ'লে পাষ্ট টেন্স হ'লে ডু হ'ব আৰু কি হয় পাষ্ট টেন্স নহয় প্ৰেজেণ্ট হ'লে ডু হ'ব আৰু পাষ্ট হ'লে কি হয় ডিড হ'ব
আৰু কি হয় ডাজ বহিব পাৰে ঠিক আছে পাষ্ট প্ৰেজেন্ট টেন্সত ডু বা ডাজ বহিব আৰু পাষ্ট টেন্সত ডিড বহিব ঠিক আছে সিম্পল কথা তাৰপিছত আহি গ'ল 19 নম্বৰ দিছ ইজ এ বিউটিফুল সিটি ইজন্ট ইট হ'ব ঠিক আছে তাৰপিছত 20 নম্বৰ এ ফিউ গাৰ্লছ নিউ দ্য আনসাৰ ডিডন্ট দে হ'ব নেক্সটলৈ যাম আমি মীৰা ইজ এ গুড হাউচ ৱাইফ ইজন্ট সি হ'ব মীৰা নবহে তাত প্ৰনাউনটো বহিব সি হ'ব মীৰাৰ প্ৰনাউন ইজন্ট সি হ'ব দজ আৰ নটি বয়জ আৰ্ন দে হ'ব আই কেন লিফ্ট ইউ কাণ্ট আই হ'ব ইউ মাষ্ট অবে দ্য অৰ্ডাৰ মাষ্টন্ট ইউ উই হ'ব আই কুড ফিনিছ দ্য পৰ্চন কুডন্ট আই হি হেজ এ ব্ৰেকফাষ্ট এট 7 o'clock hasn't he the bike is being repaired isn't it hobo there are many girls in the class aren't there hobo you play the guitar don't you hobo she studied in mathematics didn't she hobo this is your car isn't it hobo it is very cold now isn't it she has finished her work hasn't she hobo I am younger than you aren't I hobo John is good player isn't he hobo John to karon ki hoy ase noun hoy ase pronoun he hobo is not hobo isn't life goes on life doesn't it hobo life to karon singular kotha koise lives boli ami nako life boli ko gotike does aise does alone not hoise doesn't it they were reading novel weren't they hobo I wrote him a letter didn't I hobo I wrote jetu past tense ase gotike him a letter did ahi jabo yat did not didn't I you have got a car haven't you hobo they play football on Sunday don't they hobo ঠিক আছে simple we must be at home by 8 pm mustn't we hobo not to আহি গলে যেহেতু গুটেখিনি মই আইডিয়া পজিটিভ সেন্টেন্স কৈ আছো গটিকে নেগেটিভ হৈ আছে টেক বুৰ পিছলে আমি কি হৈ যাব নেগেটিভ সেন্টেন্স আহি যাব পজিটিভ টেক আহি যাব আৰু বহুত কিবা কিবি পিছত আপোনালোকৰ বহুতখিনি এক্সাম্পল আছে গুটে মিক্স আছে বেলেগ বেলেগ rule applied hoise I am late aren't I hobo she is collecting coins isn't she hobo we often watch TV in the afternoon don't we hobo you have cleaned your car haven't you Sam played cricket yesterday didn't he hobo played this is past tense or same to pronoun he hobo they are going home from school aren't they hobo are ase aru not joise aren't aru they ase aren't they 48 to ase Sima did her homework didn't she hobo 49 she could have bought a new house couldn't she hobo 50 hobo John will come tonight will not ahi jabo won't hoy jabo aru John or thait ki hoy jabo he hoy jabo thik ase it's a lovely day hoy jabo etu eta ki hoy etu eta positive hoy negative tek bohibo positive sentence ot isn't it hobo you have been told about meeting haven't you hobo you think you are clever don't you hobo I am invited to your party aren't I hobo যেটো I am not কেতিয়া নহয় aren't হ'ব aren't I হ'ব she has been to India hasn't she হ'ব cats like milk don't they হ'ব cats কেবাটা cats কথা কৈছে যেহেতু এটো কাৰণে don't they আহি যাব subject there are some apples left aren't there হ'ব lovely day today isn't it হ'ব I think she is from France isn't she there are a lot of people aren't there হ'ব ঠিক আছে সিম্পল কথা আপোনালোকে বুজিব পাৰিছে বুজিব নোৱাৰিলে আপোনালোকে কমেন্টত জনাব কোনটো অসুবিধা পাইছে let's go out for a walk আমি এটো আগৰ ভিডিওটোত আমি ডিসকাস কৰি আইছো let's বহিলে সদায় shall we হ'ব let's এনেকা proposal দিয়া থাকিলে let's take the next train shall we হ'ব Ram won't come tomorrow won't মানে will not দিয়া আছে already to negative sentence গটিকে take to positive হ'ব will he Sam couldn't sing well could he হ'ব কিহৰ কাৰণে হৈছে ইয়াত এইটো নেগেটিভ সেন্টেন্স যেহেতু পজিটিভ হৈছে টেক টু let's go out for a walk কোনো কথাই নাই shall we হ'ব আমি এটো নিয়মটো পঢ়ি আহিছো they did not go to England did they হ'ব you don't like pizza do you হ'ব এটো নেগেটিভ সেন্টেন্স পঢ়ি আছো আমি let's go swimming shall we হ'ব কোনো কথাই নাই he didn't come home নেগেটিভ সেন্টেন্স পজিটিভ টেক হ'ব did he হ'ব let's go to the beach shall we হ'ব let's ৰ কথা আমি পঢ়ি আহিছো let's থাকিলে কি হয় you haven't met him have you হ'ব he is not coming is he হ'ব নেগেটিভ সেন্টেন্স or পজিটিভ টেক they weren't there were they হ'ব নেগেটিভ সেন্টেন্স or পজিটিভ টেক this isn't working is it হ'ব you don't know me do you হ'ব he couldn't hear me could he you won't মানে কি will not আছে ইয়াত already won't tell anyone will you হ'ব it is not raining is it হ'ব কাৰণ এইটো is not আছে মানে already নেগেটিভ সেন্টেন্স গটিকে টেক পজিটিভ হ'ব I am not late am I হ'ব কাৰণ তাত নেগেটিভ সেন্টেন্স গটিকে টেক পজিটিভ হ'ব am I হ'ব পাৰে let's play cricket shall we হ'ব let's থাকা লাগিলে shall we হ'ব বুলি আমি পঢ়ি আহিছো তাৰপিছত আহিছে he never says a word does he হ'ব এটো ইয়াত কিন্তু কি আমি বুজু ইয়াত not নাই not নাথাকাকে কেনেকে
নেগেটিভ সেন্টেন্স হল বুলি আপুনি ভাবিছে কিন্তু নেভাৰটো নিজে এটা নেগেটিভ ওয়ার্ড গতিকে এইটো সেন্টেন্সটো নেগেটিভে হ'ব গতিকে টেগটো পজিটিভ হ'ব বুজি পাইছে নিশ্চয় হি নেভাৰ সেজ এ ওয়ার্ড ডাজ হি হ'ব ডাজ কিয় কাৰণে হৈছে হি টু সিঙ্গুলার থার্ড পারসন সিঙ্গুলার হয় গতিকে ডাজ হি আহিছে নবডিটো একেটাই কথা নিজে নেগেটিভ ওয়ার্ড হয় নবডি কেম এট ইয়োর প্লেস ডিড দে হ'ব কেম মানে পাষ্টৰ কথা কৈছে গতিকে ডিড আহিছে আৰু নবডি কাৰণে ডে বহিছে ঠিক আছে এটো নিজে এটা নেগেটিভ সেন্টেন্স গতিকে এটো গুটেই নেগেটিভ ওয়ার্ড হয় গতিকে সেন্টেন্সটোৱে নেগেটিভ কৰি দিছে ডোন্ট ফৰগেট উইল ইউ হ'ব I don't think you are clever do you হ'ব she doesn't have any car does she হ'ব we aren't there are we হ'ব the cab is not coming is it হ'ব he mustn't come early must he হ'ব তাৰ পিছত next 89 টো হ'ব she can't speak French can she হ'ব 90 টো হ'ব he can't help can he হ'ব কাৰণ এটো অলৰেডি 90 টো চাব আপোনালোকে হি এটো অলৰেডি আমাৰ কি আছে নেগেটিভ সেন্টেন্স গতিকে পজিটিভ টেক হ'ব ঠিক আছে লাষ্ট ডটালৈ যাম আমি এতিয়া ঠিক আছে বিভিন্ন ধৰণৰ ইয়াত টেক কোৱেশ্চন আছে এক্সাম্পল দিয়া আছে গতিকে এইবোৰে আহিব ইয়াৰ ভিতৰ পৰা আহিব আমাৰ কোৱেশ্চন পৰীক্ষাত গতিকে এইবোৰ পঢ়িলে আপোনাৰ সম্পূৰ্ণ কনসেপ্ট ক্লিয়াৰ হৈ গৈছে বুলি আশা কৰিছো 91 টো সি wasn't at home yesterday was she হ'ব নেগেটিভ সেন্টেন্সৰ পজিটিভ টেক হ'ব they don't live in India do they হ'ব you aren't singing where you হ'ব she hasn't eaten anything has she হ'ব they hadn't been sleeping had they হ'ব they won't be late will they হ'ব these are not for you are they হ'ব nobody has done it have they হ'ব কাৰণ nobody এটা নিজে এটা নেগেটিভ ওয়ার্ড হয় গতিকে এটো গোটেই সেন্টেন্সৰ নেগেটিভ আছে গতিকে টেকটো পজিটিভ হ'ব have they none of us went there did we হ'ব এটো একেটাই কথা আজটোৰ ঠাইত কি হৈছে we বহিছে আৰু নান বুলি কোৱাৰ লাগে এটো নেগেটিভ ওয়ার্ড গতিকে নেগেটিভ সেন্টেন্স হৈ যাব আৰু পজিটিভ হ'ব টেকটো none of us were happy were we ঠিক আছে এইটো এটা none of us were happy এইটো এটা নান আছে গতিকে এইটো এটা নেগেটিভ সেন্টেন্স আছে গতিকে টেকটো হ'ব পজিটিভ ঠিক আছে এইখিনি আছিল আশা কৰিছো আপোনালোকে বুজি পাইছে আৰু কনসেপ্ট ক্লিয়াৰ সম্পূৰ্ণ হৈছে আৰু আপোনালোকে যদি ভিডিওটো ভাল পায় লাইক কৰি যাব আৰু যদি কোনোবাই সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি থব আপোনালোকৰ সহায়ৰ কাৰণে কিছুমান ভিডিও আনি আছো গতিকে আপোনালোকে বেল আইকন টিপি থব আপোনালোকে নোটিফিকেশন পাই যাব গতিকে এইখিনি আশা কৰিছো আপোনালোকে বুজি পাইছে আপোনালোকৰ সহায়ক হ'ব পৰীক্ষাৰ কাৰণে গতিকে এইখিনি কলো আজিলৈ সামৰিছো ধন্যবাদ